জয় গুৰুদেৱ নমস্কাৰ। ইণ্টিমেট নোট টু দ্য ছিনচিয়াৰ শিকাৰৰ আজি চতুৰ্থটো খণ্ড অসমীয়া অনুবাদ নিষ্ঠাবান সাধকলৈ অন্তৰংগ বাৰ্তাৰ লৈ আহিছোঁ। 4 জুলাই 1995 চন টৰন্টো কানাডাত গুৰুজীয়ে কৈছিল, কেৱল মাত্ৰ জ্ঞান গৰ্ভ বাৰ্তালাপে কৰা, সংঘৰ্ষ সংঘাতৰ মাজত শান্তি বিচাৰি লোৱা। কেৱল মাথো জ্ঞানৰ কথা কোৱা। কোনো এজন ব্যক্তিৰ বিষয়ে দ্বিতীয়জন ব্যক্তিৰ পৰা শুনা কথাবোৰ বিচাৰবোৰ বাৰে বাৰে দোহাৰি নাথাকিবা। কোনোবাই যদি তোমাক এনেদৰে কয় যে আমুক আমুক ব্যক্তিকেইজন তোমাৰ বিষয়ে এনেদৰে কৈছে, তেন্তে সেই কথাবোৰ তুমি তাতে এৰি দিয়া। এই কথাৰ ওপৰত তুমি বিশ্বাসো নকৰিবা। কোনোবাই যদি তোমাৰ ওপৰত পোনপটীয়াকৈ অপযশ জাপি দিয়ে, তেন্তে তেওঁলোকৰ কথাবোৰ বিশ্বাস নকৰিবা। মাত্ৰ জানি থোৱা যে তেওঁলোকে তোমাৰ বেয়া কৰ্মবোৰ আঁতৰাই লৈ গৈছে, সেইবোৰ লৈ যাবলৈ দিয়া। তাৰ প্ৰতি কোনো ধ্যান নিদিবা। তুমি যদি গুৰুৰ সৈতে ঘনিষ্ঠতা অনুভৱ কৰিছা, তেন্তে পৃথিৱীৰ সকলো অপযশ দুৰ্নাম হাঁহি মুখে গ্ৰহণ কৰিব পাৰিবা। তুমি যেতিয়া কাৰোবাক গালি পাৰা, তেতিয়া তুমি তেওঁৰ বেয়া কৰ্মবোৰ গ্ৰহণ কৰা। তুমি যেতিয়া কাৰোবাক প্ৰশংসা কৰা, তেতিয়া তেওঁৰ ভাল কৰ্মবোৰ গ্ৰহণ কৰা। ভাল বেয়া দুয়োবিধ কৰ্মকেই ঈশ্বৰৰ ওচৰত সমৰ্পণ কৰা আৰু তুমি মুক্ত হৈ পৰা। সংঘাত হৈছে সংসাৰৰ স্বভাৱ, শান্তি হৈছে আত্মাৰ স্বভাৱ। দ্বন্দ্বৰ মাজতো তুমি শান্তি বিচাৰি লোৱা। তুমি যেতিয়া দ্বন্দ্ব আৰু সংসাৰৰ খেলাবোৰৰ মাজত ভাগৰি পৰা, তেতিয়াই তুমি আত্মা শান্তিৰ মাজলৈ প্ৰৱেশ কৰা। তুমি যেতিয়া শান্তিৰ মাজত বিৰক্ত হৈ পৰা, তেতিয়াই তুমি সংসাৰৰ খেলাৰ মাজলৈ প্ৰৱেশ কৰা। তুমি যদি গুৰুৰ ঘনিষ্ঠসকলৰ মাজৰ এজন হোৱা, তেন্তে দুয়োটা কাম একেলগে চলাই থাকিব পাৰা। শান্তি ভাল পোৱা লোকে যুদ্ধ কৰিবলৈ নিবিচাৰে আৰু যুদ্ধ কৰা লোকে শান্তিত নাথাকে। দ্বন্দ্ব সমাপ্তি ঘটাবলৈ কৰা চেষ্টাই অধিক দ্বন্দ্বৰ সৃষ্টি কৰে। গতিকে আত্মাৰ চৰণত শৰণাপন্ন হৈ বিৰোধতাৰ সৈতে সহাৱস্থান কৰা। ঈশ্বৰ সৰ্বব্যাপ্ত হৈ আছে। অনন্তকালৰ পৰাই ঈশ্বৰে সকলো প্ৰকাৰৰ বিৰোধ চম্ভালি আছে। ঈশ্বৰে যদি সকলো বিৰোধ ভাৱকেই গ্ৰহণ কৰিব পাৰে, তেন্তে তুমি তাক গ্ৰহণ কৰিব পাৰিবা। শান্তি বিচাৰি যাওঁতে তুমি দ্বন্দ্ব আৰু বিৰোধিতাৰ মুখামুখি হ'বা। যি প্ৰকাৰেই নহওক লাগে, বিৰোধৰ সৈতে সহাৱস্থান কৰিবলৈ যদি স্বীকাৰ কৰি লোৱা, তেন্তে অতি সোনকালেই সকলো বিৰোধ সমাপ্তি ঘটিব। শান্তিৰ সন্ধানত থকা লোকে যুদ্ধ কৰিবলৈ নিবিচাৰে আৰু যুদ্ধ কৰা মানুহৰ মাজত শান্তি নাথাকে। শান্তি সন্ধানকাৰী লোকে যুদ্ধৰ পৰা পলায়ন কৰিবলৈ বিচাৰে। গুৰুত্বপূৰ্ণ কথা হৈছে এয়ে যে মন শান্ত হোৱাৰ পিছত পুনৰ যুদ্ধলৈ আগবাঢ়ি যাব লাগে। আত্মাৰ শান্তিৰ মাজত নিজকেই কেন্দ্ৰস্থ কৰি পুনৰ যুদ্ধৰ বাবে আগুৱাই যাব লাগে। গীতাৰ মূল শিক্ষা হৈছে এয়ে যে শান্ত মনেৰে যুদ্ধ কৰা। কৃষ্ণই অৰ্জুনৰ হৃদয় শান্ত কৰি যুদ্ধ কৰি যোৱাৰ পৰামৰ্শ দিছিল। এই সংসাৰখনত কিবা প্ৰকাৰে তুমি এটা বিৰোধ সমাপ্ত কৰাৰ পাছত অন্য এটা বিৰোধে মূৰ দাঙি উঠে। যিদৰে ৰাছিয়াৰ সমস্যা সমাপ্ত হোৱাৰ পাছত বুছনিয়াত সমস্যাই মূৰ দাঙি উঠিছিল। এটা সমস্যা সমাধান হ'লে আন এটা সমস্যাই দেখা দিয়ে। যিদৰে পানী লগা ভাল হোৱাৰ পাছত পিঠিৰ বিষ আৰম্ভ হয়, শৰীৰটো যেতিয়া স্বাস্থ্যৱান হৈ উঠে, তেতিয়া মনৰ ৰোগ আৰম্ভ হ'বলৈ ধৰে। সংসাৰখন এনেদৰেই চলি থাকে, হয়নে? কেতিয়াবা কোনো অভিপ্ৰায় নথকা স্বত্বেও ভুল বুজাবুজিৰ পৰিণতিত দ্বন্দ্ব আৰম্ভ হয়। এনেবোৰ সমস্যা চম্ভালাটো তোমাৰ কাম নহয়। তুমি মাথো এইবোৰৰ সৈতে সহাৱস্থান কৰি জীয়াই থাকা। জয় গুৰুদেৱ। গুৰুজীৰ এনে অমৃত বাণীসমূহ আপোনালোকলৈ লৈ আহি থাকিম। আজিলৈ নমস্কাৰ। জয় গুৰুদেৱ।